আজি ভিডিঅ'টো ৰাতি পুৰা ষ্টাৰ্টিং কৰিলোঁ মানে লক্ষী পূজা চাব যাব ওলাইছোঁ আমি মাজুলীত। আমি এতিয়া কাৰ্গিল ৰেষ্টুৰেণ্টত আছোঁ। চাহ কি ধুনীয়া লাগিছে, ৰাতিৰ ভিউ মজা। ভালে আমার শাহরুখ ভাই ফটো উঠাত ব্যস্ত। এফালে চাকি তামাম চালিয়া লাগা হয়েছে। আগত আছিল আগত, এতিয়া ইয়াতে অলপ ভিতৰত বনাই দিলা কাৰ্গিল ৰেষ্টুৰেণ্টটো। আমাৰ শাহৰুখ পূজা চাব ৰেডি। লক্ষ্মী ন লক্ষ্মী পূজা চাহ কাৰ্গিল। অলপ আগলৈকে যাম ৰাস্তা ফালে। লগৰীয়া এটা ইয়াতে থাকে, ৰেষ্টুৰেণ্টত কাম কৰে। মানে এই পূজা চাব যাম বুলি কৈছিল, তাকে ল'ব আহিছিলোঁ। মানে এতিয়া কাম চলি আছে, তাৰ কাৰণে অলপ দেৰি হ'ব। আগতে ইয়াতে আছিল ৰেষ্টুৰেণ্টটো, ইয়াতে এতিয়া অলপ ভিতৰৰ ফালে লৈ গ'লা এইফালে। এতিয়া আমি ৰাস্তাত যাই আছোঁ। এফালে দুজন লগৰীয়া ৱেইট কৰি আছে আমাৰ কাৰণে। এফালে মেইন ৰোড, এইটো বহুত লাজ কৰে ভিডিঅ'ত উঠিব। তামাম খং উঠি আছে সিহঁতৰ দুজনৰ। আমি ভিতৰত যাই পেলাই ফটো চটো উঠিলোঁ তাৰ কাৰণে। মোৰ চেনটো বাইকৰ, এতিয়া পূজা চাব যাব পৰা হ'লোঁ। এতিয়া মজা হ'ল, বনালোঁ। এতিয়া পূজা চাব যাব পৰাত আছোঁ আৰু পূজা চাবৰ কাৰণে ওলাই আহিলোঁ। তাৰ কাৰণে আজি লক্ষ্মী পূজা চাব যোৱাও আছোঁ, দেখাই আছোঁ আপোনালোককো। এতিয়া আমি মেইন ৰোডত আছোঁ ওদালগুৰিত। এইফালে বৰমা চাইড কাৰ্গিল ৰেষ্টুৰেণ্টৰ ওচৰত। এইফালে কাৰ্গিল ৰেষ্টুৰেণ্ট আৰু ভিতৰলৈ যাই আছোঁ। লগৰীয়াটো কিবা হ'ল এতিয়ালৈকে ওলাই অহা নাই, তাকে চাই আহোঁ। ইমান দেৰি কিবা কৰিছে। কি ধুনীয়া মজা বনাই দিলে আগৰ কৰি কাৰ্গিল ৰেষ্টুৰেণ্ট। আহিব লাগিব ৰ কেতিয়াবা গাৰ্লফ্ৰেণ্ড লগত। এয়া লগৰীয়াটো ফটো উঠি যাব মন যোৱা নাই চাগে। যাব মন যোৱা নাই মোৰ, ভাল লাগিছে। লগৰীয়া এটা ৰখি আছে, মানে যাম বুলি কৈছে ইও পূজা চাব। একেলগে লৈ যাম তাকো, তাৰ কাৰণে ৱেইট কৰি আছে। ময়ো ৱেইট কৰি আছোঁ। ইফালে সুন্দৰ পখিলা আছে বুলি কৈ দিয়া। ইফালে কেইজনমান ছোৱালী আছে, ফটো উঠোঁ নেকি সিহঁতৰ লগত? বাদ দিয়ে, ভিডিঅ' হৈ গৈছে। এতিয়াও হ'ল আমাৰ ৰেডি, এতিয়া যাওঁ। যাই আছোঁ এতিয়া, ওলালোঁ। লগৰীয়াটাও ওলাল, ভালে আছে লগৰটো। এতিয়া যাই থাকোঁ পূজাত, চাই থাকক, দেখাই আছোঁ পূজাত যাই ফালে। এতিয়া এইফালে দুজন ৰেডি, তামাম বৰিং লাগি গ'ল চাগে ৰখি ৰখি। এতিয়া যাই থাকোঁ, তাতে যাই পেলাই পূজাত লগ পাম। আহি পেলাই ষ্টেচন ফালে ৰখি দিলোঁ, আৰু লগৰীয়া কেইজনমান যাই পেলাই আৰু এন্তকো ৰখিব লগা হ'ল। এইফালে আগত আছে। পূজা চাব পাম না আজি, জল্দি শেষ হৈ পেলাই যাই পাম না নাই ভাবি আছোঁ। ষ্টেচন চাইডত আছোঁ এতিয়া, আৰু কেইজনমান লগৰীয়া যাই পেলাই ৰখি আছোঁ। ইয়াৰ পৰা ওলাই দিম তাৰপাছত, চাই থাকক। ইফালে আমি পূজাত আহি পালোঁ, তামাম মানুহ হৈছে। চাহ ইফালে পুৰা মানুহ বাপ। ব্লগটো ইমানেই আজি মোৰ, ইয়াতে শেষ কৰিলোঁ।
আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি দিব মই শ্বুটিঙৰ ভিডিঅ' শ্বুটিঙৰ ব্লগ দি থাকোঁ